ক্যান্সেল চেক আমি কেনেধৰণে লিখিব পাৰোঁ। সো ক্যান্সেল চেক কি হয় যদি বুজা নাই তেতিয়াহ'লে মই এতিয়া কৈ আছো। ধৰি লোৱা আমি কোনোবা শ্বপৰ পৰা কোনোবা দোকানৰ পৰা অফলাইন হিচাপে আমি কিবা মোবাইল বা টিভি বা কম্পিউটাৰ আনি ল'বলৈ বিচাৰো ইএমআই জৰিয়তে। সো ইএমআই যদি আমি ল'বলৈ বিচাৰো তেতিয়াহ'লে সেই সময়ত আমি ক্যান্সেল চেক দিব লাগিব। এনেধৰণে লোন যদি আমি এপ্লাই কৰো তেতিয়াহ'লে সেই সময়তো আমাৰ ক্যান্সেল চেকৰ দৰকাৰ হৈ যায়। তেতিয়াহ'লে ক্যান্সেল চেক কেনেধৰণে লিখিবা মানে চেকখন কেনেধৰণে ক্যান্সেল কৰিবা আজিৰ ভিডিঅ'তে আমি শিকি যাওঁ। তেনেহ'লে আহক এতিয়া আমি আৰম্ভ কৰোঁ। তেতিয়াহ'লে বন্ধুসকল চোৱা, মই ইয়াতে কটাক মহিন্দ্ৰা বেংকৰ যেহেতু চেকবুকৰ কেঞ্চেল চেক আমি লিখিম তেতিয়াহ'লে যেনেদৰে ধৰি লোৱা এইবিলাক হয় চেকবুকৰ পেপাৰ, যেহেতু আমি চেক লিখি দিওঁ তেতিয়াহ'লে কেঞ্চেল চেক যদি লিখিবলৈ হয় আপোনালোকে একো কৰিব নালাগে, একো ডেটো দিব নালাগে। বছ কি কৰিব লাগে এটাই কাম কৰিব লাগে, ডাইৰেক্টলি দুটা এনেদৰে চিন দিবা, ঠিক আছে, কলমেৰে চিন দি ইয়াতে লিখি ল'বা কেঞ্চেলেড। बस कैंसलेट लिखार पिছত আৰু একো কৰিব নালাগে। মই আকৌ এবাৰ কৈছো একো ডেট দিব নালাগে, একো ইনফরমেশন ইয়াতে দিব নালাগে, সিগনেচাৰো কৰিব নালাগে। অকল কি কৰিব লাগে দুটা চিন মাৰিব লাগে এনেদৰে আৰু চিনৰ ভিতৰত লিখিব লাগিব कैंसलेट CANCELLED कैंसलेट লিখিলেই হৈ যাব कैंसल চেক। তেতিয়াহ'লে আজিলৈ ইমানেই, আগলৈ মিলি থাকিম আৰু এটা নতুন ভিডিঅ লৈ। যদি ভিডিঅটো ভাল লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইবও কৰি লোৱা। বাই বাই।